হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ গগৈদালৈ। আজি যিহেতুকে ৰঙালী বিহু, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নদীৰ পাৰত ব'লক এতিয়া গা ধুবই, গৰু গা ধোৱা দেখুৱাম আৰু আপোনালোকক। ব'লক গা ধুই আহোঁগৈ। হাই ফ্ৰেণ্ডছ, সাঁতুৰি আছোঁ এতিয়া। হাই ফ্ৰেণ্ডছ, এতিয়া গৰু আনি আছে নদীলৈ। ব'লক চাই আহোঁ কেনেকুৱা হয়। ব'লক গৰু এতিয়া নদীৰ পাৰলৈ, এইফালে নদী দেখিছে, পানী বৈ আছে। এইবিলাক গৰু নমাই নিয়া হ'ব। ব'লক কেনেকুৱা হয়, কি হয়, আগলৈ চাই যাওঁ। মই কৈ নাথাকোঁ আৰু। এখন স্পেচিয়েল বস্তু এতিয়া লাহনী। আজিকালি বহুতৰ ঘৰতে লাহনী নাইকিয়া হৈ গ'ল, তথাপিতো ইয়াত আছে। দেখিছে গৰুবিলাক পানীলৈ নমাই দিয়া হৈছে। এয়া দীঘলতিয়ে খেদাইছে। ইয়াক গৰু এতিয়া নমোৱা হৈছে আৰু পানীলৈ চাই যাওঁ। ইয়াক গৰুক জয়ধ্বনি দিছে। এয়া লাহনীয়ে পানী ছটিয়াই দিয়া হৈছে। এয়া দেখিছে চাগৈ লাহনীয়ে কেনেকৈ পানী ছটিয়াই। এয়া আপোনালোকে হয়তো বহুতে দেখা নাই লাহনী এতিয়াও। গৰু ভয়তে পলাইছিলে, এয়া আকৌ ভেটিছে। এয়া লাহনীয়ে পানী ছটিয়াই দিয়া হৈছে। এয়া দৃশ্যবিলাক দেখিছে চাগৈ। এয়া লাও খা বেঙেনা খা বৰ বৰ গৰু হ'ল, জয়ধ্বনিৰে গৰুৰ দীৰ্ঘায়ু কামনা কৰিছে। আপোনালোকেও চাগে এনেকৈয়ে কৰিছিলে, এইটো পলাই ফুৰিছে। এয়া লাহনীৰ কিছু দৃশ্য। আৰু এয়া লাও খা বেঙেনা খা, লাও বেঙেনা ইত্যাদি মাৰি মাৰি সকলো গৰুৰ দীৰ্ঘায়ু কামনা কৰিছে। গৰু এতিয়া খেদাই লৈ ইহঁতক পাললৈ লৈ যোৱা হ'ব। আৰু পাললৈ নিয়াৰ পিছতে মানুহে গা ধোৱা হ'ব। এয়া বছৰে বছৰে বাঢ়ি যাবলৈ গৰুৰ দীৰ্ঘায়ু কামনা কৰা হৈছে। গৰুবিলাকো এতিয়া বাটলৈ উঠিলে আৰু ইয়াত পালোৱা আছে, পালোৱাই পাল চৰাবগৈ। এয়া কণ কণ গৰু পোৱালিবিলাককো এৰা নাই, ইহঁতৰ দীৰ্ঘায়ু কামনা কৰা হৈছে। এইফালে গৰুবিলাক দেখিছে। হাই ফ্ৰেণ্ডছ, এয়া নদীৰ পাৰত এতিয়া ৰাইজে লগ লাগি গৰু গা ধুৱাই আছে। এইফালে এয়া জয়ধ্বনি দিছে, জয় হৰিবোল ৰাম কৰি। এয়া লাও খা বেঙেনা খা বৰ বৰ গৰু হওক, আশীৰ্বাদেৰে বছৰেকৰ বিহুৰ দিনা গৰুবিলাকৰ দীৰ্ঘায়ু কামনা কৰিছে। আপোনালোকেও চাগে নিশ্চয় এনেকৈ আপোনালোকৰ ওচৰৰ গাঁৱৰে কাষৰ নদী অথবা ঘৰৰ চোতালতে গৰু গা ধুৱাই এনেকৈ গৰুৰ দীৰ্ঘায়ু কামনা কৰিছে। ব'লক আগলৈ চাওঁ কেনেকুৱা হয়, কি হয়। এনেকৈ হাই ফ্ৰেণ্ডছ, এয়া দেখিছে সকলোৱে গা ধুই আছে। কিছু মানুহে গা ধুই উঠি গ'ল। এতিয়া সকলোৱে গা ধুইছে। গা ধুই আহি মাহ হালধি নিজৰ গাত সানি বছৰেকৰ বিহুৰ দিনা গাত সানিব। আৰু বছৰটো ভালে কুশলে যাবৰ বাবে, তেওঁলোকৰ দিনবিলাক ভাল হ'বৰ বাবে কামনা কৰিছোঁ। আপোনালোকৰো যাতে বছৰটো ভালে কুশলে যাওক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পিছত লগ পাম। আপোনালোকৰো আজি গৰু বিহু ভালে কুশলে যাওক, তাৰে কামনাৰে আজিলৈ বাই বাই। পাছত নিশ্চয় লগ পাম।